হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাগে। মোৰো ভাল। সেইকাৰণে ভাবিছোঁ মাৰ ঘৰলৈ যাওঁ দেই। ৰাতিপুৱা ওলালোঁ মাৰ ঘৰলৈ দেওবাৰে। আহি পালোহি, দেখিছোঁ একদম নিজৰ জেগাখন দেখিলে কিমান ভাল লাগে ন। এয়া দেখিছেনে দেৰগাঁৱৰ ৰাস্তা, চকিয়াল চুকৰ অৱস্থা নাই আৰু। এই নাৰ্চাৰীখনৰ ফালেদি এনেকৈ সোমাই যাব লাগে আমাৰ ঘৰলৈ। এয়া ভয়ংকৰ ৰাস্তা, এইটো টাউনৰ ৰাস্তা দেই। আহি পালোহি ঘৰত, কোনো গম নাপায় যে আমি ঘৰলৈ আহিছোঁ। টুকু আৰু মই, টুকুৱে আহি মেলি গাড়ীখন প্ৰথমতে চাই লৈছে, বোলে মামাই গাড়ীখন চেঞ্জ কৰিলে। মায়ে আমাক দেখি মেলি শ্বকড মানে। বোলে তহঁতি কোৱাও নাই মেলাও নাই আহি পালিহি পটককৈ বোলে। মই বোলো আহিলোঁ আৰু দিয়া, মাৰ ফুল দেখিছেনে, ঘৰলৈ বুলি পিঠা কেইটামান বনাই আনিছিলোঁ। তাৰপিছত দুপৰীয়া ভাত চাত খাই মেলি ওলাই গ'লোঁ নহয় আৰু আমাৰ আগৰ পুৰণা জেগালৈ। এয়া লাহতি ফালেদি গৈ আছোঁ ঘৰলৈ বুলি। আচলতে ঘৰ মানে কি আৰু, পুৰণা আমি কোৱাৰ্টাৰত আছিলোঁ যে, এয়া থাৰ্ড গেটৰ ফালেদি গৈ মেলি সেয়া দেখিছেনে RTS ফেমিলি লাইন বুলি ক'লে মানে আৰু চিনি পায় বহুতে বাৰু। সেয়া তাতে দেখিছেনে, এতিয়া যে মানে ট্ৰেইনিং চেণ্টাৰ বনালে ন, এখন যে একাডেমি বনালে, হাইৱে কাষতে হয়, বহুতে চিনি পায়। এইফালে আমাৰ ঘৰ আছিলে, আমি পুৰণা জেগাত ইয়াতে থকা আচলতে। আমাৰ পুৰণা যিখিনি মানে ওচৰৰ পাঁজৰৰ মানুহ আছিলে ন, সেইখিনি। এয়া দেখিছেনে মা আৰু মই, এয়া মোৰ মা আকৌ দেই। মাও ধুনীয়া গাভৰু হৈ আছে আকৌ দেই আমাৰ। এয়া মই, এয়া দেখিছেনে আমাৰ পুলিচ একাডেমিখন এখন, খুব ধুনীয়া। আৰু ৰাজহাঁহকেইটা যে দেখিছে, সেইকেইটা আমাৰ ইয়াৰ কোৱাৰ্টাৰৰে হয়। এই যে সেউজীয়া ঘৰটো দেখিছেনে, সেইটো আমাৰ ঘৰ হয়। এতিয়া ঘৰটো দেখিলে ইমান মনটো বেয়া লাগে, গম পাইছেনে? আপোনালোকে যিসকলে কোৱাৰ্টাৰত থাকি পাইছে গম পাব আপোনালোকে, এইটো দুখ, মোৰ মনৰ দুখটো। আমাৰ আগফালে দুজোপা আম গছ আছিলে, পাপাই ৰুই থৈ যোৱা। এইখিনি আমাৰ ওচৰৰে কিৰণ গগৈ খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ। ঘৰৰ আগফালে অকণমান জেগা, কিন্তু তাতে মানে ফল ফুল মানে ভৰ্তি হৈ আছে গোটেই। এই তুলসী ভেটিটো ইমান ধুনীয়াকৈ সজাইছে নহয়, বৰ ভাল লাগে এনেকৈ দেখিলে ন। গৈ এনেকৈ সোমাই গ'লোঁ, গোটেই চাৰিওফালৰ পৰিৱেশটো এওঁলোকৰ সেউজীয়া, সেইকাৰণে ভাল লাগিলে গৈ মেলি। খুৰীয়ে একদম ৰুটি মাংস দি খুৱাইছে নহয়, ঠিকছেনে, বহুত দিনৰ মূৰত গৈছোঁ বুলি। এয়া পালোগৈ বিনয় কলিতা খুৰাহঁতৰ ঘৰ। এই খুৰাহঁতৰ ঘৰত আকৌ টুকুৱে স্কেটিং আৰু জোতা এযোৰ পালে। খুৰাক শান্তি দিয়া নাই বোলে, মোক খোজ কঢ়াই দিয়ক ককা। আৰু ইয়াতেতো নাতি বুলি ক'লে জানেই নহয় আৰু, নাতি বোলে হাতীৰ সমান, সেইকাৰণে যি কয় সেইটোকে শুনে সকলোৱে তাৰ কথা। তাৰপিছত গধূলি হ'ল, সকলোৱে আমি এনেকৈ কঁঠাল চঠাল টোপোলা বান্ধি লৈ ঘূৰি গ'লোঁ আৰু তাৰ পৰা। ইমান ভাল লাগিলে ন এই সময়খিনি পাৰ কৰি। পুৰণা মানুহখিনি সদায় সদায় বুকুৰ আপোন মানে হৈ থাকিব দেই আপোনালোক খুৰীহঁত। আৰু এয়া ভাৰত জলপান বুলি থাৰ্ড গ্ৰেডত নতুনকৈ খুলিছে, তাৰ পৰা মিঠাই ল'লোঁ। আৰু আজিলৈ আহোঁ আকৌ দেই, বৰ বেছি দীঘলীয়া